গুড মৰ্ণিং এভৰিৱান। তো আজি এতিয়া হৈছে শিৱৰাত্ৰি। মই আছোঁ বৰ্তমান কোকৰাঝাৰত। তো য'ত মই ৰেণ্টত থাকোঁ তাৰে যিটোত মই মানে পূজা প্ৰাৰ্থনা কৰোঁ সেইটো মই অকণমান চাফা কৰিলোঁ আজি শিৱৰাত্ৰি বুলি। আৰু লগতে মই গা পা ধুই উঠি চাকি ধূপ এয়া জ্বলালোঁ। জ্বলাই মেলি উঠি আজি যিহেতু শিৱৰাত্ৰি তো ফাষ্টিংটো কৰে মানুহে, কিন্তু আজি মই নকৰোঁ কাৰণ মোৰ এক্সাম চলি আছে। আৰু চাকিখিনি জ্বলাই আহি মই ভাবিলোঁ অকণমান লুচিয়ে বনাই লওঁ। তো এনেকুৱা গোল গোল ৰুটি মানে বেলি তাৰপিছত আকৌ কাট কৰি কিনে ফ্ৰাই কৰিলোঁ আৰু খাবলৈ ভালে আছিলে। আলু ভাজিৰ লগত খালোঁ। এয়া হৰলিক্স আছিলে আৰু এয়া হৈছোঁ মই পঢ়িবলৈ বহি মেলি একদম এক্টিং কৰি আছোঁ। ইভিনিং টাইমত ওলাই গ'লোঁ মাৰ লগত অকণমান। তো তাতে এনেকৈ দেখিলোঁ তেওঁলোকে এইবিলাক ধাৰ্মিক অনুষ্ঠান কৰি আছে। তাৰ পৰা আহি মেলি পঢ়াৰ আগতে ভাবিলোঁ কিবা এটা খাই লওঁ। তাৰ কাৰণে বনালোঁ মেগী ইমান খোৱা নহয় তথাপি আৰু আজি বনালোঁ। তো চিম্পলকৈ বনালোঁ মেগীখিনি আৰু খাবলৈ টেষ্টি আছিলে। মই এক্সপ্ৰেছন চাইটো গমেই পাইছোঁ চাগে। তো একদম লাষ্টত খালোঁ অকণমান মগু। ৰাতিলৈ ডিনাৰটো দেখাই নাথাকিলোঁ। এইখিনিয়ে আছিলে। থেংক ইউ ফৰ ৱাচিং। বাই বাই। ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।